পুৱাই অনামিকা অফিচলৈ যাবলৈ সাজু হ'ল। কিন্তু আজি অনামিকাই মনতে ভাবি গৈছিল যে অফিচত আজি ৰিয়ানৰ লগত তাই কোনো ধৰণৰ কথা নাপাতে। আজিৰ পৰা ৰিয়ানৰ লগত তাই সকলো বন্ধুত্ব শেষ কৰিব, যাতে আৰু পুনৰবাৰ কোনেও তাইৰ বিষয়ে কিবা কথা আলোচনা কৰিবলৈ সুবিধা নাপায়। সেই বুলি ভাবি অনামিকা অফিচলৈ ওলাই গ'ল। অফিচত গৈ অনামিকা নিজৰ কাম কৰাত ব্যস্ত হৈ পৰিল। ৰিয়ান তাইৰ ওচৰলৈ আহিছিল, দুই এটা কথা পাতিব বিচাৰিছিল, কিন্তু তাই সেইদিনা ৰিয়ানক একোৱেই উত্তৰ নিদিলে। আৰু সন্ধিয়ালৈ তাই ঘৰলৈ উভতি আহিল। সেইটো দিন তেনেকৈয়ে পাৰ হৈ গ'ল। অনামিকাই যদিও ৰিয়ানৰ লগত বন্ধুত্ব কৰি ভাল পাইছিল, কিন্তু মানুহৰ কথা বন্ধ কৰিবৰ বাবে তাই সেই সকলো বন্ধুত্ব শেষ কৰি পেলালে। পুনৰবাৰ অনামিকাই নিজকে অকলশৰীয়া কৰি পেলালে। আৰু এতিয়া এনেকৈ অনামিকাৰ দিনবোৰ যাবলৈ ধৰিলে। আৰু তেনেকুৱাতে এদিন অনামিকাক অফিচৰ বছে নিজৰ কেবিনলৈ মাতি নি ক'লে, আচ্ছা অনামিকা, তোমাক এটা কথা ক'বৰ বাবেহে মই ইয়ালৈ মাতি আনিছোঁ। আচলতে কাইলৈ আমাৰ অফিচত এখন এনুৱেল ফাংচন আছে। মানে কালিৰ দিনটোতে প্ৰতি বছৰে আমি ফাংচনখন অৰ্গেনাইজ কৰোঁ। আৰু এই ফাংচনখনতে অফিচৰ ফালৰ পৰা আমি সেইবিলাক এমপ্লয়ীক এটা অৱাৰ্ড দিওঁ যোনে বছৰটোত ভাল কাম কৰিছে। গতিকে তোমাক আজিয়ে কৈ থলোঁ, কাইলৈ অফিচত কোনো ধৰণৰ অফিচিয়েল কাম নহয়। কাইলৈ মাত্ৰ তুমি ফাংচনখন এটেণ্ড কৰিবলৈ আহিলে হ'ল। ঠিক আছে বাৰু ছাৰ, জনোৱাৰ বাবে বহুত ধন্যবাদ আপোনাক। মই বাৰু কাইলৈ ফাংচনখন নিশ্চয় এটেণ্ড কৰিম। ছাৰেতো কৈছে কাইলৈ অফিচত কাম নহয়, এনুৱেল ফাংচনখনেই হ'ব। সেইকাৰণে ভাবিছোঁ কাইলৈ অকণমান নিজকে ধুনীয়াকৈ সজাই পৰাই যাম। বহুদিনেই হ'ল এনেকৈ সাজি কাচি ক'তো যোৱাই নাই। পাহৰিলোৱেই শেষবাৰৰ বাবে মই কেতিয়ানো নিজকে সজাই পৰাই তুলিছিলোঁ। সেইটো কাৰণে মোৰ আজি বৰ মন গৈছে নিজকে অকণমান সজাই তুলিবলৈ। আৰু ভবাৰ দৰে পিছদিনা অনামিকাই নিজকে অকণমান ধুনীয়াকৈ সজাই পৰাই তুলিলে আৰু তাই অফিচলৈ যাবলৈ ওলাল। আৰু সেই ফাংচনখনত মন লগাই কাম কৰাৰ কাৰণে অনামিকাকো কোম্পানীৰ ফালৰ পৰা বেষ্ট এমপ্লয়ৰ এটা অৱাৰ্ড দিয়া হ'ল। অৱাৰ্ডটো পাই অনামিকাই নিজকে বৰ সুখী অনুভৱ কৰিলে। তাই উপলব্ধি কৰিলে যে নিজৰ ভৰিত নিজে থিয় দি হ'লেও কিছু পৰিমাণে হ'লেও তাই জীৱনত সফল হ'ব পাৰিছে। তাকে লৈ আজি অনামিকা বৰ সুখী। কিন্তু অনামিকাৰ এই সুখত যেন চকু পৰিল কাৰোবাৰ। অফিচৰে মহিলাসকলে অনামিকাৰ বিষয়ে পুনৰ বেয়াকৈ আলোচনা কৰিবলৈ আৰম্ভ কৰিলে। দেখিলানে নাই, বেষ্ট এমপ্লয় অৱাৰ্ডটো বছে তাইকে দিলে। নিদিবনো কিয়? এনি টাইম যদি বছৰ আগে পিছে ঘূৰি ফুৰে বছক পতাই পতাই, বছেতো তাইক দিবই লাগিব। আচলতে তাই অৱাৰ্ডটো ভাল কাম কৰাৰ কাৰণে নহয়, বছক পতাইহে পাইছে। যিহে তাইৰ চাল চলন, এনি টাইমচোন বছৰ কেবিনতে সোমাই থাকেগৈ। বছেনো আৰু অৱাৰ্ড নিদি পাৰেনে? আৰু সেই মহিলা দুগৰাকীৰ কথা শুনি যেন কিছু পৰৰ বাবে অনামিকা থৰ হৈ পৰিল। অনামিকাই আজি জীৱনত সফলতা লাভ কৰিও বহুত কিবা কিবি হাৰি যোৱা যেন অনুভৱ কৰিলে। কিন্তু অনামিকাৰ মনে মনে খঙো বহুত উঠিল যে তাইৰ সফলতাখিনিকো মানুহে ইমান বেয়া চকুৰে চাব পাৰে। আৰু যিটো অফিচত তাইক লৈ ইমান বেয়াকৈ আলোচনা হয়, সেইটো অফিচত আৰু অনামিকাই কাম কৰিবলৈ ইচ্ছা নকৰিলে। অনামিকাই বছৰ ওচৰলৈ গৈ সেইদিনাখনি চাকৰি এৰিবৰ বাবে এখন লেটাৰ বছক দিলেগৈ আৰু ক'লে, ছাৰ, আপুনি মোক আজি অৱাৰ্ডটো দি মোক জীৱনত কিছু পৰিমাণে হ'লেও সফল হোৱাৰ অনুভৱ কৰালে। তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কিন্তু ছাৰ, আজিৰ পৰা আৰু মই এইটো অফিচত কাম কৰিব নোৱাৰিম। তাৰ বাবে মই এই লেটাৰখন আপোনাক দিছোঁ। আপুনি যাতে লেটাৰখন একচেপ্ট কৰে। অনামিকা, হঠাতে এনেকুৱা এটা সিদ্ধান্ত ল'লা যে? তুমিতো কৈছিলা চাকৰিটো তোমাক খুবেই প্ৰয়োজন, আৰু আজি চাকৰিটো পাই তুমি এনেকৈ এৰি থৈ যাব ওলাইছা। কিবা প্ৰব্লেম পাইছা নেকি আমাৰ অফিচত? যদিহে তোমাৰ কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে চাকৰিটো এৰিছা, তেনেহ'লে বাৰু তুমি মোৰ লগত শ্বেয়াৰ কৰিব নালাগে। কিন্তু অফিচিয়েলি যদি তুমি কিবা প্ৰব্লেম পাইছা, তুমি মোক ক'ব পাৰা। আচলতে তোমাৰ নিচিনা ইমান ভাল কাম কৰা এমপ্লয় এগৰাকী অফিচে কেতিয়াও হেৰুৱাব নিবিচাৰে। নাই নাই ছাৰ, মই অফিচৰ পৰা একো প্ৰব্লেম পোৱা নাই। কিন্তু অকণমান মোৰ পাৰ্চনেল প্ৰব্লেম থকাৰ কাৰণে চাকৰিটো এৰিবলগীয়া হৈছে। ছাৰ প্লিজ আপুনি লেটাৰখন একচেপ্ট কৰিব আৰু মোক বেয়া নাপাব। আৰু তেনেকৈ বুলি কৈ অনামিকা অফিচৰ পৰা ওলাই আহিল। কিন্তু সেইদিনা ৰুমলৈ নগৈ অনামিকা এডোখৰ অন্য ঠাইলৈ গ'ল। আজি মুকলি আকাশৰ তলত অকলশৰীয়াকৈ অকণমান সময় বহিবলৈ অনামিকাৰ বৰ মন গৈছে। অনামিকা এখন ধুনীয়া পাৰ্কলৈ সোমাই গ'ল আৰু কিছু দূৰ গৈ তাই দেখিলে যে পাৰ্কৰে এখন বেঞ্চত এজনী সৰু ছোৱালী বহি কান্দি আছে। কান্দি থকা দেখি তাই ছোৱালীজনীৰ ওচৰলৈ গ'ল। কি হ'ল মাইনা, তুমি অকলে অকলে বহি ইয়াত কান্দি আছা যে? তুমি কাৰ লগত পাৰ্কলৈ আহিছা? তোমাৰ মা পাপা
কোনো নাই অহা নেকি লগত? ছোৱালীজনীয়ে কান্দি কান্দি অনামিকাৰ উত্তৰ দিলে। মোৰ মা নাই নহয় আণ্টি, মই পাপাৰ লগত ইয়ালৈ আহিছিলোঁ। পাপাই মোৰ কাৰণে কিবা খোৱা বস্তু আনিবলৈ গৈছে, কিন্তু এতিয়ালৈকে ইমান দেৰি হ'ল পাপা আহিয়ে পোৱা নাই। মোৰ অকলে অকলে বৰ ভয় লাগে, সেইকাৰণে মই কান্দি আছোঁ আণ্টি। পাপা নহালৈকে তুমি মোৰ লগত অকণমান দেৰি থাকিবানে? বাৰু, তোমাৰ পাপা নহালৈকে মই বাৰু তোমাৰ ওচৰতে থাকিম। আচ্ছা, তোমাৰ নামটো কোৱাচোন? মোৰ নাম পৰী। আৰু তোমাৰ নাম কি হয় আণ্টি? মোৰ নাম অনামিকা। তেনেকৈ অনামিকাই পৰীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ ভিতৰতে অনামিকা যেন পৰীৰ আপোন হৈ পৰিল। তেনেকুৱাতে অনামিকাৰ দেউতাক আহি পালে। পাপা, তুমি ক'লৈ গুচি গৈছিলা? মই যে অকলে ইমান ভয় খালোঁ। তুমি ইমান টাইম ক'ত আছিলা? মই যে ইয়াত অকলে অকলে বহি আছিলোঁ জানা। তাৰ পাছতে অনামিকা আণ্টি আহিলে। অনামিকা আণ্টি আহোঁতে মোৰ অকণমান ভয়টো কমিল, নহ'লে যে মই বিৰাট ভয় খাই আছিলোঁ। চৰি মাজনী, তোমাৰ খোৱা বস্তু আনিবলৈ যাওঁতে অফিচৰ পৰা ফোন এটা আহিল। মই কথা পাতি পাতি পাহৰি থাকিলোঁ। তোমাক যে মই ইয়াত অকলে বহুৱাই থৈ গৈছোঁ। বহুত বহুত চৰি মাজনী, পাপাক প্লিজ মাফ কৰি দিয়া। আৰু আপোনাকো বহুত বহুত চৰি। মোৰ কাৰণে আপুনিও কষ্ট কৰিবলগীয়া হ'ল মোৰ ছোৱালীজনীৰ লগত। ওৱান্স এগেইন চৰি এণ্ড থেংক ইউ ছ' মাছ মোক ছোৱালীজনীক আপুনি কোম্পানী দিয়াৰ বাবে। নাই নাই, আপুনি মোক চৰি ক'ব নালাগে। আৰু এইটোনো কি কষ্টৰ কথাটো হ'ল? পৰীক লগ পাই মোৰ ভালে লাগিল। পৰী ইমান মৰমীয়াল সঁচাকৈ। কিন্তু আপোনাক মই এটা কথা কওঁ, বেয়া নাপাব। আচলতে অফিচতকৈ বেছি আপুনি আপোনাৰ ছোৱালীজনীৰ ওপৰতহে গুৰুত্ব দিব লাগে। অফিচিয়েল ফোন এটা আহিলে বুলি আপুনি এনেকৈ ছোৱালীজনীক পাহৰি যোৱাটো বৰ এটা ভাল হোৱা নাই। কথাষাৰহে কৈছোঁ, ভুল নুবুজিব। নাই নাই, আপুনি ঠিকেই কৈছে। মই মোৰ ভুলটো স্বীকাৰ কৰিছোঁ। ওৱান্স এগেইন থেংক ইউ ছ' মাছ। আৰু এইখন লওক মোৰ কাৰ্ড। যদি কেতিয়াবা আপোনাৰ কিবা দৰকাৰ হয় তেনেহ'লে মোক কণ্টেক্ট কৰিব। পাপা, আণ্টি যে কিমান ভাল জানা, মোৰ লগত যে ইমান ধুনীয়াকৈ কথা পাতিলে। আণ্টিজনী সঁচাকৈ বহুত ভাল। বাৰু হ'ব পৰী, তুমি মোৰ ইমান তাৰিফ কৰিব নালাগে। এতিয়া তেনেহ'লে মই আহিছোঁ। বাই, তোমাক লগ পাই সঁচাই খুব ভাল লাগিল। তাৰপিছত আৰু অনামিকাৰ পাৰ্কত অকধাৰে বহা নহ'ল। তাই নিজৰ ৰুমলৈকে গুচি আহিলে। ৰুমলৈ আহিহে সন্ধিয়া দিনটোত ঘটি যোৱা সকলোবিলাক ঘটনা অনামিকাৰ মনত পুনৰাবৃত্তি হ'বলৈ ধৰিলে। আজিৰ দিনটোত মই বহুত কিবা কিবি শিকিলোঁ। প্ৰথমতে অৱধটো পাই নিজকে সফল হোৱাৰ অনুভৱ কৰিলোঁ। তাৰপিছতে অফিচৰ বাকী এমপ্লয়বিলাকৰ কথা শুনি পুনৰবাৰ জীৱনত বহুত কিবা কিবি হাৰি যোৱা যেন অনুভৱ কৰিলোঁ। আৰু তাৰপিছতে কণমানি পৰীক লগ পালোঁ। প্ৰথমতে ঘটা ঘটনাকেইটাই মনটো সেমেকাই তুলিছিল, কিন্তু তাৰপিছতে পৰীক লগ পাই সঁচাই মনটো বৰ ভাল লাগি গ'ল। ইমান মৰমীয়াল কণমানিজনী। বাৰু যি কি নহওক, দিনটোত এটাতো ভাল ঘটনা ঘটিল মোৰ লগত। কিন্তু এতিয়া আকৌ এটা নতুন সমস্যা। চাকৰিটোতো মই এৰি থৈ আহিলোঁ। তেনেকুৱা এমপ্লয়ৰ লগত কাম নকৰোঁ বুলি, যোনে মোৰ কথা ইমান বেয়াকৈ ভাবিব পাৰে। কিন্তু এতিয়া মই কি কৰিম? মাহটো চলিবলৈ কিবা এটাতো কৰিব লাগিব। ইফালে মাহটোৰ ঘৰ ভাড়াও দিবলৈ বাকী আছে আইতাক। সেই ভগৱান, আকৌ এতিয়া নতুন চাকৰিৰ সন্ধান কৰিব লাগিব। আৰু তেনেকুৱাতে অনামিকাৰ মনত পৰিল যে পৰীৰ দেউতাকে তাইক এখন কাৰ্ড দিছিলে তেওঁলোকৰ কোম্পানীৰ। গতিকে তাই কাৰ্ডখন চাই তেখেতৰ নাম্বাৰলৈ এটা ফোন লগালে। আৰু তাই ফোন কৰিয়ে গম পালে যে তেওঁলোকৰ কোম্পানীত এটা পোষ্ট খালী আছে। পিছদিনাখনেই পৰীৰ দেউতাকে অনামিকাক অফিচলৈ মাতি পঠিয়ালে। আৰু পুৱাই অনামিকা গৈ অফিচ ওলালগৈ। মোৰ বহুত ভাল লাগিল যে আপুনি আমাৰ কোম্পানীত যোগদান কৰিবলৈ আহিল। কালিৰ ধাৰটোতো মোৰ আছেই, মোৰ ছোৱালীজনীক আপুনি ইমান সুন্দৰকৈ কোম্পানী দিয়াৰ। ভালেই হ'ব, আপুনি ইয়াত চাকৰি কৰিলে কমচে কম আপোনাৰ ধাৰটো মই পৰিশোধ কৰিব পাৰিম। নাই নাই, আপুনি তেনেকৈ কিয় কৈছে? পৰীক কোম্পানী দিয়াটোতো মোৰ এটা কৰ্তব্য আছিল। আৰু পৰীৰ দৰে ইমান মৰম লগা ছোৱালীজনীক কোনেনো কোম্পানী দিবলৈ মন নকৰিব? পুনৰ নতুন অফিচটোত অনামিকাৰ নতুন নতুন দিনবোৰ আৰম্ভ হ'বলৈ ধৰিলে। কেইদিনমান তেনেকৈ পাৰ হৈ গ'ল। আৰু কেতিয়াবা আকৌ পৰীও দেউতাকৰ লগত অফিচলৈ আহে। আৰু তাই আহি যেতিয়া অনামিকাক লগ পালে বৰ ফূৰ্তি পালে। আৰু তাই অনামিকাক লগ কৰিবৰ কাৰণে প্ৰায়ে দেউতাকৰ লগত অফিচলৈ আহিবলৈ আৰম্ভ কৰিলে। আৰু অনামিকায়ো পৰীৰ লগত কটোৱা সময়কণ নিজকে বৰ সুখী যেন অনুভৱ কৰে। তেনেকৈয়ে পৰী আৰু অনামিকাৰ মাজত এক ছিঙি বনোৱাৰ সম্পৰ্কই গঢ় লৈ উঠিলে। আৰু এই সকলোবিলাক পৰীৰ দেউতাকে দূৰৰ পৰাই নিৰীক্ষণ কৰি থাকিছিল। আৰু তেওঁ পৰীক অনামিকাৰ লগত ইমান সুখত থকা দেখি বৰ সুখী অনুভৱ কৰিছিল। আৰু তেনেকুৱাতে এদিন পৰীক নিজৰ কেবিনলৈ মাতি আনি অনামিকাৰ দেউতাকে এটা প্ৰস্তাৱ দিলে। অনামিকা, আজি বহুত সাহসেৰে মই আপোনাক এটা
প্ৰস্তাৱ দিব বিচাৰিছোঁ। বাট প্লিজ প্ৰস্তাৱটো শুনাৰ পিছত আপুনি মোক ভুল নুবুজিব। মই এই প্ৰস্তাৱটো আচলতে মোৰ ছোৱালী পৰীৰ বাবেহে লৈ আহিছোঁ। কি প্ৰস্তাৱ বাৰু কওকচোন? পৰীৰ বাবে মই সকলো কৰিবলৈ ৰাজি আছোঁ। আচলতে আপুনিতো জানেই যে পৰীৰ মাক পৰী সৰু হৈ থাকোঁতেই আমাক এৰি থৈ পৃথিৱীৰ পৰা গুচি গৈছে। গতিকে এতিয়া পৰীক এগৰাকী মাকৰ খুবেই প্ৰয়োজন। মোক ঘৰৰ পৰাও সকলোৱে জোৰ দি আছিল যে পৰীৰ বাবে মই এগৰাকী নতুন মাক আনিব লাগে। আৰু এতিয়া দেখিছোঁ পৰীয়ে আপোনাৰ লগত থাকি নিজকে বৰ সুখী অনুভৱ কৰে। অফিচত থকাৰ সময়কণ পৰীয়ে আপোনাৰ লগত খেলি বৰ ভাল পায়। ঘৰলৈ সন্ধিয়া উভতি যাওঁতো ঘৰত গৈ কেৱল পৰীৰ মুখত অনামিকাৰ আণ্টিৰ নামেই। গতিকে যদিহে আপোনাৰ একো আপত্তি নাই তেন্তে মই আপোনাক বিয়াৰ প্ৰস্তাৱ দিব বিচাৰিছোঁ। তেখেতৰ কথা শুনি অনামিকা যেন কিছু পৰৰ বাবে স্থিৰ হৈ পৰিল। তাই এতিয়া কি উত্তৰ দিব তাই একো ভাষাই বিচাৰি নোপোৱা হ'ল। এতিয়া বাৰু অনামিকাই কি ক'ব? কি হ'ব অনামিকাৰ সিদ্ধান্ত? নে পৰীৰ বাবে অনামিকাই তাইৰ দেউতাকৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰিব? এই সকলোবিলাক দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে আজিলৈ ভিডিঅ'টো কৰিছোঁ ইয়াতেই শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ নতুন নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।